মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ক্লাছ 6 ম্যাথমেটিক্সৰ পেজ নাম্বাৰ 160 থকা যিকেইটা প্ৰশ্ন আছে 11 12 13 14 আৰু 15 এই গোটেইকেইটা প্ৰশ্নৰ সমাধান কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে মোৰ লগত চোৱা আৰু ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা পৰৱৰ্তী ভিডিঅ'বিলাক পোৱাৰ কাৰণে ইতিমধ্যে এই পাৰ্টটিৰ আগৰ যিবিলাক ভিডিঅ' মই বনাইছো এই ভিডিঅ'বিলাকৰ লিংক মই ডেসক্ৰিপচনত দি দিম তোমালোকে সেইবিলাকো চাবা সিলেবাস কভার কৰিবলৈ ইজি হ'ব তোমালোকে প্ৰথমতে 11 নম্বৰ প্ৰশ্নটো চোৱা বৰ্গাকৃতিৰ উদ্যান এখনৰ বাহুৰ দিক 250 মিটাৰ এখন গেটৰ বাবে 2 মিটাৰ বাদ দি প্ৰতি মিটাৰত 20 টকা হিচাপে চাৰিওফালে বেৰ দিওতে কিমান খৰচ পৰিব আমাৰ কি কৈছে সলিউশনটো তোমালোকে লক্ষ্য কৰা প্ৰথমতে 11 নম্বৰৰ সলিউশন ঠিক আছে কি কৈছে আমাক বৰ্গাকৃতিৰ এখন কি আছে উদ্যান আছে এই উদ্যানখন বৰ্গাকৃতিৰ অৰ্থাৎ প্ৰতিটো বাহুৰ দিক কিমান 250 মিটাৰ 250 মিটাৰ 250 মিটাৰ কি কৈছে গেটৰ বাবে 2 মিটাৰ বাদ দিব কৈছে এইখিনি বাদ দি প্লাই এই যে আমাৰ উদ্যানখন যে আছে উদ্যানৰ চাৰিওফালে বেৰ দিবলৈ প্ৰতি মিটাৰত 20 টকাকে যদি খৰচ হয় কিমান টকা খৰচ পৰিব আমি উলিয়াব লাগে প্ৰথমতে আমি কি কৰিম এই উদ্যানখনৰ পৰিসীমা উলিয়াম তো বৰ্গাকৃতিৰ উদ্যানখনৰ বাহুৰ দিক আমি এ ধৰিলো কিমান 250 মিটাৰ তো therefore উদ্যানখনৰ পৰিসীমা কি হ'ব 4 ইনটু বাহু অৰ্থাৎ এ তো 4 ইনটু 250 কিমান হ'ব 1000 মিটাৰ হ'ব কি কৈছে আমাক 2 মিটাৰ গেটৰ কাৰণে বাদ দি প্লাই বাকিখিনি আমি বেৰ দিব লাগে প্ৰতি মিটাৰত 20 টকাকে খৰচ হ'ব তো আমি কি কৰিম গেটৰ বাবে 2 মিটাৰ বাদ দিয়াৰ পিছত পৰিসীমা কি হ'ব 2 মিটাৰ আমি বাদ দিলো 1000 এৰ পৰা 2 মিটাৰ বিয়োগ কৰিলে কি হ'ব 998 মিটাৰ হ'ব হয় নাই এইখিনি লগে তোমালোকে বুজি পাইছা নিশ্চয় তো আমাৰ 20 টকাকে প্ৰতি মিটাৰত খৰচ হলে ইমান মিটাৰৰ খৰচ কিমান হ'ব তো therefore বেৰ দিয়াৰ মুঠ খৰচ সমান কি হ'ব 20 পূৰণ 998 টকা এতে পূৰণ কৰি দিলে হৈ যায় 8 দুগুণ 16 6 1 থাকিলে 9 দুগুণ 18 1 19 9 1 থাকিলে 9 দুগুণ 18 1 19 হ'ব লগতে পিছফালে থাকিব শূন্য এটা কিমান টকা হ'ব 19960 টকা হ'ব এইটো আমাৰ উত্তৰ ঠিক আছে এই বৰ্গাকৃতিৰ উদ্যানখনৰ প্ৰতি মিটাৰত 20 টকাকে যদি খৰচ কৰিব লাগে আমাৰ বেৰ দিওতে তেতে হলে মুঠ খৰচ হ'ব 19960 টকা এই যে 2 মিটাৰ আমি বাদ দিছি ইয়াতে চোৱাচোন মুঠ পৰিসীমা উলিওৱাৰ পিছত 2 মিটাৰ বাদ দি প্লাই 998 মিটাৰ আমাৰ পৰিসীমা ৰৈ গল এইখিনি প্ৰতি মিটাৰত 20 টকাকে খৰচ হলে 19960 টকা খৰচ হয় এটো তোমালোকে নোট ডাউন কৰি লোৱা এতিয়া আমি 12 নম্বৰটো কৰিম তাৰ পিছত ধাৰাবাহিকভাৱে গোটেই কেইটা কৰি যাম এতিয়া কোৱেশ্চন নম্বৰ 12 টু সোয়া এটা ত্ৰিভুজৰ দুটা বাহুৰ যোগ 14 সেন্টিমিটাৰ আৰু 16 সেন্টিমিটাৰ যদি ত্ৰিভুজটোৰ পৰিসীমা 40 সেন্টিমিটাৰ হয় তেন্তে তৃতীয় বাহুটোৰ যোগ কিমান এটা ত্ৰিভুজ আছে আৰে এটা ত্ৰিভুজ ধৰি লোৱা ত্ৰিভুজটোৰ নাম মই ABC লিখিছো এই বাহুটোৰ যোগ 14 সেন্টিমিটার এই বাহুটোৰ যোগ 16 সেন্টিমিটার এতিয়া আমাৰ তৃতীয় বাহুটোৰ যোগ উলিয়াব লাগে কিন্তু ইয়াৰ কি কৈছে পৰিসীমাটো আমাৰ দিয়া আছে তো 12 নম্বৰ সলিউশন
লক্ষ্য করা ত্রিভুজটোৰ পরিসীমা তোমাক দিয়া আছে পরিসীমা সমান সমান 40 সেন্টিমিটার পরিসীমা দিয়া আছে আৰু এই দুটা বাহু দিয়া আছে ঠিক আছে আমাৰ তৃতীয় বাহু উলিয়াব লাগে তো therefore আমি কি জানো ত্রিভুজৰ পরিসীমা মানে কি বাহু কেইটাৰ যোগফল হয় নহয় তো এই ত্রিভুজটো আমি যদি লওঁ ধৰি লোৱা হল AB plus BC plus AC মই ত্রিভুজৰ নামে লিখি দিলো ঠিক আছে ইকুয়াল টু কি দিয়া আছে আমাৰ 40 পরিসীমা এতিয়া তোমার দুটা বাহুর দিক দিয়া আছে ইয়াতে AB আৰু AC দিয়া আছে AB ৰ মান কিমান 14 BC টো দিয়া নাই AC দিয়া আছে 16 সমান সমান 40 থাকিব এতিয়া এই দুটা যোগ কৰি পেলে ইয়াৰ পৰা বিয়োগ কৰি দিম তো BC equal to 40 বিয়োগ এই দুটা যোগ কৰিলে কি হ'ব 30 মানে কিমান হ'ব 10 সেন্টিমিটার তুমি লিখি দিবা যে ত্রিভুজটোৰ তৃতীয় বাহুৰ যোগ সমান সমান 10 সেন্টিমিটার বাস এটো হৈ গল এতিয়া আমি বাকি প্ৰশ্নবিলাকৰ সমাধান কৰিবলৈ চেষ্টা কৰিম তোমালোকে নোট ডাউন কৰি লোৱা এতিয়া 13 নম্বৰ প্ৰশ্নটো তোমালোকে লক্ষ্য কৰা 13 নম্বৰ প্ৰশ্নত কৈছে 18 মিটাৰ ইনটু 10 মিটাৰ জোখৰ আয়তাকৃতিত থকা তার এডালেৰে বৰ্গ তৈয়াৰ কৰিলে বৰ্গটোৰ বাহুৰ দিক কিমান হ'ব তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 13 সলিউশন কি কৈছে 18 মিটাৰ ইনটু 10 মিটাৰ এটো দৈৰ্ঘ্য এটো প্ৰস্থ এনেকুৱা ধৰণৰ আয়তাকৃতিত থকা তার এডালেৰে এটো এটা এনেকুৱা ধৰণৰ আয়তাকৃতিত থকা তার এডালেৰে আমি বৰ্গ তৈয়াৰ কৰিব লাগে কি কৰিব কৈছে আমাক বৰ্গ তৈয়াৰ কৰিব কৈছে মানে এই তারটো এটো হল তোমাৰ 18 মিটাৰ এটো হল 10 মিটাৰ এই তারডালেৰে আমি বৰ্গ তৈয়াৰ কৰিলে এই বৰ্গৰ বাহুৰ দিক আমাৰ উলিয়াব লাগে ঠিক আছে তাৰ মানে এই পৰিসীমা সমান হ'ব তো ইয়াত আয়তৰ পৰিসীমা সমান সমান বৰ্গৰ পৰিসীমা হ'ব যেহেতু এইটো মানে 18 মিটাৰ বাই 10 মিটাৰ সাইজৰ যেটো আয়তাকৃতিৰ ফিল্ড আছে বা আয়তাকৃতিৰ এটা তার আছে এই তারডালেৰে আমি যদি বৰ্গ বনাইলো তেতে হলে বৰ্গৰ আমি কি বাহুৰ দিক উলিয়াব লাগে তো পৰিসীমাটো এইটো হ'ব না পৰিসীমাটো ইয়াৰ যেটো আহিব হেটোই পৰিসীমা হ'ব তো আমাৰ আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি 2 into L plus B আৰু বৰ্গৰ পৰিসীমা 2 into A 4 into A এতিয়া 2 into L মানে কি L মানে 18 ইয়াতে 18 লিখিবা আৰু B মানে 10 লিখিবা equal to 4 into A okay এতিয়া 2 into এটো যোগ কৰিলে কি হ'ব 28 equal to 4 into A আমাৰ বাহুৰ দিক ওলাই যাব বৰ্গ ঠিক আছে এতিয়া চোৱা আমি যদি A equal to কি লিখিব পাৰো 2 into 28 by 4 কটাকটি কৰিলে 4 7 গুণ 28 অৰ্থাৎ কিমান ওলাব 7 2 গুণ 14 বৰ্গৰ বাহুৰ দিক ওলাব 14 মিটাৰ তো এই তারডালেৰে এটো এটা আয়তাকৃতিৰ কি তার যার দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে এই আয়তাকৃতিৰ তারডালেৰে আমি যদি বৰ্গ তৈয়াৰ কৰো সেই বৰ্গটোৰ বাহুৰ দিক হৈ যাব 14 মিটাৰ ঠিক আছে এটো তুমি নোট ডাউন কৰি লোৱা এতিয়া আমি 14 আৰু পুনৰ আলোচনা কৰিম এতে কোৱেশ্চন নম্বৰ 14 ত কি কৈছে চোৱা 24 সেন্টিমিটাৰ দীঘল তার এডাল তোমাৰ হাতত আছে এইখিনি তারেৰে তুমি বিভিন্ন ধৰণৰ পাঁচটা আয়ত গঠন কৰা আৰু প্ৰতিটোৰ দিক আৰু প্ৰস্থ লিপিবদ্ধ কৰা চোৱা 24 কিমান সেন্টিমিটাৰ এই তারডাল 24 সেন্টিমিটার
ঠিক আছে তোমাৰ হাতত আছে এই তাঁৰডালেৰে তুমি বিভিন্ন ধৰণৰ পাঁচটা আয়ত গঠন কৰিব লাগে আৰু প্ৰতিটোৰে দিক আৰু প্ৰস্থ লিপিবদ্ধ কৰিব লাগে এই 24 মিটাৰ তাৰ মানে আমাৰ পৰিসীমাটো 24 মিটাৰ ঠিক আছে মনত ৰাখিবা তাৰৰ দৈৰ্ঘ্য মানে পৰিসীমা ঠিক আছে পৰিসীমা যদি 24 মিটাৰ হয় এই 24 মিটাৰ তাৰেৰে আমি পাঁচটা আয়ত বনাব লাগে আৰু সেই আয়তবিলাকৰ দিক আৰু প্ৰস্থ চিহ্নিত কৰিব লাগে কেনেকৈ কৰিম এই 24 মিলাব লাগিব পৰিসীমা ঠিক আছে তো আয়তৰ পৰিসীমা কি 2 * L + B এটা আমার 14 নম্বর সলিউশন ঠিক আছে চোৱা পাঁচটা আমি বনাম ধৰি লোৱা হল প্ৰথমতে আমি বনাইছো এইটো ধৰি লোৱা হল 1 আৰু 11 1 সেন্টিমিটার আৰু 11 সেন্টিমিটার তুমি ইয়াতে বহাই দিয়াচোন 2 * L 11 আৰু 1 মিটাৰ হল 1 সেন্টিমিটাৰ হল প্ৰস্থ তো কিমান হ'ব 2 * 11 আৰু 1 12 হ'ব তো 2 * 12 অৰ্থাৎ 24 মিলি গল তাৰ মানে এইটো এটা হ'ব যাৰ দৈৰ্ঘ্য হ'ব 11 সেন্টিমিটাৰ আৰু প্ৰস্থ হ'ব 1 সেন্টিমিটাৰ এটা গল 2 নম্বৰ পাঁচটা বনাব কৈছে আমাক 2 নম্বৰ আমি কি কৰিম 3 আৰু 9 যদি কৰো 3 সেন্টিমিটার আৰু 9 সেন্টিমিটার এটো প্রস্থ এটো হল দৈর্ঘ্য তুমি চোৱা আকৌ ইয়াতে বহুৱাই দিম 2 * 9 + 3 অর্থাৎ 2 * কি হ'ব 9 + 3 12 তার মানে 24 মিলিছে অর্থাৎ এটোও কারেক্ট দুটা আমার গোল এইবার তোমালোকে আৰু এটা চোৱা আমি যদি এনেকৈ কৰো 4 সেন্টিমিটার আৰু 8 সেন্টিমিটার এটো হল তোমার প্রস্থ এটো হল দৈর্ঘ্য তো ইয়াত যদি আমি 2 * 8 + 4 লিখো 2 * 8 + 4 12 = 24 এটো আমার কারেক্ট হল আমার কেইটা হল তিনিটা হল তোমালোকে নোট ডাউন কৰি লোৱা তাৰ মানে আমাক 24 সেন্টিমিটার তার দিছে আৰু এই 24 সেন্টিমিটার তাৰেৰে বিভিন্ন ধৰণৰ পাঁচটা আয়ত গঠন কৰিব লাগে আৰু সেইবিলাকৰ দৈৰ্ঘ্য আৰু প্ৰস্থ জুখিব লাগে তো প্ৰথমতে যেটো আয়ত আমি বনাইছো হেতুৰ প্ৰস্থ হৈছে 1 সেন্টিমিটার আৰু দৈৰ্ঘ্য হৈছে 11 সেন্টিমিটার অর্থাৎ এই 1 সেন্টিমিটার আৰু 11 সেন্টিমিটার দৈৰ্ঘ্য আৰু প্ৰস্থৰে আমি যদি এই ফৰ্মুলাত পৰিসীমাৰ ফৰ্মুলাত বহুৱাই দিও তেতিয়াহলে 24 পোৱা যায় অৰ্থাৎ 24 ৰ লগত মিলি যায় গতিকে এটো কারেক্ট এনেকৈ প্ৰতিটো আমি পৰীক্ষা কৰি চাব লাগিব ঠিক আছে এইকেইটা নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া মই নেক্সট আৰু দুটা ছবি অঙ্কন কৰিব লাগে কি গল আমাৰ 11 1 9 3 8 কিমান 4 আৰু আমি চিন্তা কৰো কেনেকৈ আহিব পাৰে এতিয়া সো আমি যদি এনেকৈ কৰো বর্গ এটা অঙ্কন বর্গ কিন্তু আয়ত হ্যাঁ এটো 6 এটো 6 তো L এটো হ'ব B কৰিব পাৰো আমি কেনেকৈ সোয়া 2 * 6 + 6 তো 2 * 12 মানে 24 এটো হ'ব পাৰে যে তোমাৰ 24 মিলিছে এটো কারেক্ট আৰু এটা আমি অঙ্কন কৰো ধৰি লোৱা হল 2 আৰু 10 এটো L এটো হৈছে B এতিয়া আমি যদি এনেকৈ বহুৱাই দিও তোমাৰ 2 * 10 + 2 অর্থাৎ 2 * 10 + 2 12 = 24 এটো মিলিছে 24 এর লগত গতিকে এইটো আমার কারেক্ট তো আমার মোট কিমানটা আয়ত গঠন কৰিলো পাঁচটা আয়ত গঠন কৰিলো তাৰ ভিতৰত এটো কিন্তু বর্গ এটা বনাইছো তো বর্গটো এটা আয়ত আৰু কিন্তু উপায় আমাৰ নাই তাৰ মানে 24 পৰিসীমা মিলোৱাৰ কাৰণে এই পাঁচটা উপায়ৰ বাহিৰে কিন্তু কোনো উপায় নাই তুমি বেলেগ মেজারমেন্ট লৈ প্লাই মিলাব নোৱাৰিবা গতিকে আমাক পাঁচটা অঙ্কন কৰিব কৈছে আৰু পাঁচটাৰ দিক আৰু প্ৰস্থ আমি চিহ্নিত কৰিছো তো মনৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি 15 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ চেষ্টা কৰিছো 15 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা এটা সুষম দশভুজৰ এটা বাহুৰ যোগ 10 সেন্টিমিটার হলে ইয়াৰ পৰিসীমা উলিওৱা কোয়েশ্চন নম্বৰ 15 তোমালোকে জানা সুষম বহুভুজ বিলাকৰ পৰিসীমা হল কি বাহুৰ সংখ্যা সমান সমান এটা বাহুৰ দিক ঠিক আছে তো আমি কি জানো ইয়াত সুষম দশভুজৰ বাহুৰ দিক ইয়াত দিয়া আছে
বাহুৰ দিকটো আমি a হিচাপে লৈছো 10 সেন্টিমিটার তো ইয়াৰ পৰিসীমা কিমান হ'ব therefore সুষম কথাটো লিখি লওঁ সুষম দশভুজৰ পৰিসীমা সমান কি দশভুজ মানে 10 into বাহু অর্থাৎ 10 into a দশভুজ বুলি কলে 10 হ'ব পঞ্চভুজ বুলি কলে 5 হ'ব ষড়ভুজ বুলি কলে 6 হ'ব গতিকে 10 into বাহু তো এটা বাহুৰ দিক কিমান 10 অর্থাৎ 10 into 10 100 সেম এটো আমাৰ হৈ গল যেটো দশভুজৰ প্ৰতিটো বাহুৰ দিক 10 সেন্টিমিটাৰ কৈ আছে তেনেকুৱা দশভুজৰ আমাৰ পৰিসীমা কি ওলাব 100 সেন্টিমিটাৰ তো মনৰ ছাত্ৰসকল আশা কৰো তোমালোকে ভিডিওটো ভাল পাইছা ভাল পালে লাইক আৰু শেয়াৰ কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা আজি ভিডিওটো এইখিনি ধন্যবাদ